हेलो डियर फ्रेंड्स, आज आम आलोचना करिम क्लास 12 अखमिया प्रसर चैप्टार 2 मगनियार এই चैप्टारर इम्पर्टेन्ट कुएश्चनबिल आलोचना करा हब। इयात 1 मार्कर 2 मार्कर 3 मार्कर 5 मार्कर 6 मार्कर कुएश्चनबिल थाकिब। तुम्हारे भिडिओ हेकলৈ चाबा और এইখিনি मोर नोट्स है। आगते কৈ লওঁ এইখিনি मोर नोट्स है और এইখিনি नोट्स पढ़ी मैं 2024 एसामिज सब्जेक्टत 84 मार्क पाবলৈ सक्षम হৈছিলোঁ। অলপৰ কাৰণে 90 মাৰ্ক নাপালোঁ। 90 মাৰ্ক পাবলৈ মোৰ ইচ্ছা আছিল, কিছুমান ভুল কৰিছিলোঁ, তাৰ কাৰণে 90 মাৰ্ক পাবলৈ সক্ষম নহ'লোঁ। আশা কৰি এই নোটছখিনি পঢ়িলে তোমালোকে 90 এবাভ পাবলৈ সক্ষম হ'বা। আৰু মই কিছুমান ভুল কৰিছিলোঁ যাতে সেইখিনি তোমালোকে ভুল নকৰা, সেইখিনিও পিছত কৈ থাকিম। তোমালোকে চেনেলটো ফলো কৰি থাকিবা। আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যে এই পাৰ্টটো বেছি ইম্পৰ্টেণ্ট হয়। এই চেপ্টাৰটো মগনিয়াৰ যিটো আছে এইটো মানে সৰু চেপ্টাৰ হয় আৰু এইটো মানে ইয়াৰ পৰা মানে বহুত কুৱেশ্যন অহা দেখা যায়। যে মগনিয়ার যতীন্দ্রনাথ দ্বারা লেখক হল যতীন্দ্রনাথ দ্বারা 1892 চনত জন্ম আর 1966 চনত মৃত্যু। আর তোমালোকে লগ লিখি যাবা আর নোটসখিনি তোমালোকে বনাই ল'বা। যে ফার্স্টত হল যে বনাই কিছুমান মানে কবির পরিচয়ের পৰা কুৱেশ্যন দিছোঁ। যে কথা কবিতার জনক কোন? রুশ সাহিত্যিক আইভান তুর্গেনিভিকক কথা কবিতার জনক বুলি কোৱা হয়। আর যদি তোমালোকে কিছুমান স্পেলিং নবুজা তোমালোকে কিতাপৰ পৰা চাই ল'বা। ফাৰ্ষ্ট অফ অল তোমালোকে কিতাপটো এবাৰ ৰিডিং কৰি ল'বা। তাৰপিছত হ'ল যে 2 নম্বৰ যে অসমীয়া ভাষাত প্ৰথম কথা কবিতা কোনে ৰচনা কৰে? অসমীয়া ভাষাত প্ৰথম কথা কবিতা ৰচনা কৰে যতীন্দ্ৰনাথ দুৱৰাই। আৰু এইটো ইয়াত তোমালোকৰ আৰ্হি প্ৰশ্নৰ কুৱেশ্যনবিলাকো সোমাই আছে, সেইবিলাক আৰু মই বেলেগকৈ লিখা নাই। 3 নম্বৰ কুৱেশ্যন, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। যে যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কথা কবিতাৰ পুথিখনৰ নাম লিখা। যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কথা কবিতাৰ পুথিখনৰ নাম হৈছে কথা কবিতা। 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে। তাৰপিছত কিছুমান কুৱেশ্যন মানে কুৱেশ্যন হিচাপে লিখা নাই, ষ্টাৰ মাৰ্ক দি লিখিছোঁ, এইবিলাকো ইম্পৰ্টেণ্ট হয়। যে চাবা এইটো ষ্টাৰ মাৰ্ক দি লিখিছোঁ 1892 চনত শিৱসাগৰৰ আমোলাপট্টিত যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হয়। তাৰপিছত চাবা যে এইটো ষ্টাৰ মাৰ্ক দি লিখিছোঁ যে ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউশ্যনত দুৱৰাই পোনপ্ৰথম শিক্ষকতা কৰিবলৈ লয়। আগতে কৈ লওঁ এই কুৱেশ্যনবিলাক মই ফাৰ্ষ্ট অফ অল ৰিডিং পঢ়িছোঁ, কিতাপখন ৰিডিং পঢ়ি কুৱেশ্যন বনাইছোঁ। তাৰপিছত দাপন চাইছোঁ, মডেল চাইছোঁ, লাষ্ট 10 ইয়াৰ্ছ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাইছোঁ, চাই মানে নোটছখিনি বনাইছোঁ। এইখিনি নোটছ পঢ়িলে তোমালোকৰ বহুত হেল্প হ'ব। আৰু ইয়াত মানে কুৱেশ্যন কিছুমান ষ্টাৰ মাৰ্ক দি লিখা আছে, মানে কিতাপৰ A to Z মানে ইয়াত পাবা। ফাৰ্ষ্ট অফ অল তোমালোকে কিতাপ পঢ়ি ল'বা। কিতাপ পঢ়ি লোৱাৰ পিছত এই নোটছখিনি পঢ়িলে তোমালোকে 90ৰ ওপৰত মাৰ্ক পাবলৈ সক্ষম হ'বা। 4 নম্বৰ কুৱেশ্যন চাবা, এইটো ভেৰি ইম্পৰ্টেণ্ট আৰু আমাৰ টেষ্টতে দিছিল। যে কিমান চনত আৰু কোনখন কলেজত দুৱৰা অসমীয়া বিভাগৰ মুখ্য অধ্যাপক পদত নিযুক্ত হয়? যে 1945 চনত ডিব্ৰুগড় হনুমান বক্স সৰোজমল কানৈ কলেজত স্থাপিত হোৱা দুৱৰা অসমীয়া বিভাগৰ মুখ্য অধ্যাপক পদত নিযুক্ত হয়। এইটো মানে কেইবাবাৰ কুৱেশ্যন আহিছিল। তাৰপিছত 5 নম্বৰ কুৱেশ্যন, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। যে ছাত্ৰ অৱস্থাৰ পৰাই কবিতা ৰচনা কৰা দুৱৰাৰ কবিতা পুথিকেইখনৰ নাম লিখা। যে ছাত্ৰ অৱস্থাৰ পৰাই কবিতা ৰচনা কৰা দুৱৰাৰ কবিতা পুথিকেইখন হ'ল উমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ আৰু মৰমৰ সুৰ। তাৰপিছত চাবা 6 নম্বৰ কুৱেশ্যন, যে যতীন্দ্ৰনাথ দুৱৰাৰ একমাত্ৰ কথা কবিতাৰ পুথিখনৰ নাম লিখা। কথা কবিতা একমাত্ৰ কথা কবিতাৰ পুথি। তাৰপিছত চাবা এইটো ষ্টাৰ মাৰ্ক দি লিখিছোঁ যে ফাৰ্চী চুফী কবি উমৰ খায়ামৰ ৰুবিয়াতৰ প্ৰথম অসমীয়ালৈ ভাৱানুবাদ কৰি দুৱৰাই উমৰ তীৰ্থ পুথিখন ৰচনা কৰে। এইটো মানে দিছোঁ আহিব, মানে এইটো কুৱেশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। তাৰপিছত চাবা যে 7 নম্বৰ কুৱেশ্যন, যে কোনখন কবিতা পুথিৰ বাবে দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰে? এইটো 2023 চনত আহিছিল। যে বনফুল কবিতা পুথিৰ বাবে দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰে আৰু এই বঁটা লাভ কৰা তেওঁ আছিল প্ৰথম অসমীয়া। 1955 চনত এই বঁটা পাইছিল আৰু এই বঁটা লাভ কৰা তেওঁ আছিল প্ৰথমজন অসমীয়া। যে ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে যে প্ৰথমজন অসমীয়া কোন আছিল সাহিত্য একাডেমী বঁটা লাভ কৰা? সেইটো হ'ব যতীন্দ্ৰনাথ দুৱৰা। 2012 আৰু 2022 কুৱেশ্যন আহিছিল। মানে কুৱেশ্যন তোমালোকৰ মানে যেনেকুৱা ধৰণৰ আহিব পাৰে, কিন্তু ইয়াৰ পৰাই কুৱেশ্যন হ'ব। এইখিনি তোমালোকে বাৰে বাৰে ৰিভিজন কৰি থাকিবা। তাৰপিছত 8 নম্বৰ কুৱেশ্যন চাবা, যে দুৱৰাই কিমান চনত আৰু ক'ত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতিত্ব কৰিছিল? যে 1955 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ চতুৰ্বিংশ অধিৱেশনত দুৱৰাই সভাপতিত্ব কৰিছিল। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত চাবা যে শব্দৰ অৰ্থ। মগনিয়াৰ মানে হ'ল মাগি খাওঁতা বা ভিকাৰী। উখোৱা মানে হ'ল ওপন্দি উঠা, গাৰ মংগ আদি ফুলি উঠা। উৰমাল মানে হ'ল ৰুমাল। এই উৰমাল এইটো 2023 চনত আহিছিল। এইখিনি তোমালোকৰ লাষ্ট 10 ইয়াৰ্ছ প্ৰিভিয়াছ কুৱেশ্যন মানে ইয়াত কভাৰ কৰা হৈছে।
তাৰপিছত চাবা তোমালোকৰ কিতাপৰ আৰ্হি প্ৰশ্ন যে আৰ্হি প্ৰশ্নৰ মানে যিবিলাক কুৱেশ্যন আছে সেই কুৱেশ্যনবিলাক যদি মই আগতে দিছোঁ সেইবিলাকৰ ওপৰত মানে সেইবিলাকৰ ভিতৰত পৰিছে সেইখিনি আৰু লিখা নাই ডাইৰেক্ট তোমালোকে মানে যিবিলাক মানে এতিয়ালৈকে মই দিয়া নাই কুৱেশ্যন সেইবিলাক মই এতিয়া আলোচনা কৰিম যে আৰ্হি প্ৰশ্নৰ ক অতি চমু প্ৰশ্ন ইয়াৰে 1 আৰু 2 মানে যিখিনি আগতে দিলোঁ সেইখিনি কভাৰ হৈ গৈছে এতিয়া 3টো আলোচনা কৰিম যে যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি কোৱা হয় যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি কোৱা হয় অতি চমু প্ৰশ্নৰ 4 নম্বৰ কুৱেশ্যনটো চাবা যে উমৰ তীৰ্থ পুথিখন কোনখন পুথিৰ ভাৱ অনুবাদ যে উমৰ তীৰ্থ পুথিখন ফাৰ্চী চুফী কবি উমৰ খায়ামৰ ৰুবিয়াতৰ নামৰ কাব্যপুথিৰ ভাঙ অনুবাদ যে ৰুবিয়াত এইটো তোমালোকে মানে চাই ল'বা কিতাপত স্পেলিংটো চাই ল'বা তাৰপিছত আহিল খৰ চমু প্ৰশ্ন যে এইবিলাক কুৱেশ্যন নেক্সট ভিডিঅ'ত আলোচনা কৰা হ'ব তোমালোকে ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ক্লাছ 12ত মানে বহুত পৰিমাণে মই যিখিনি পাৰোঁ হেল্প কৰিবলৈ যত্ন কৰিম থেংক ইউ অল অফ ইউ